মই মনৰ ভাষাখিনিয়ে কৈছোঁ। ইমান কম সময়ত তেওঁলোকে এই নিউজ পৰ্টেলটো আৰম্ভ কৰি এবছৰ নহওঁতেই এই আমাৰ শিশুসকলৰ সংগতি ৰাখি তেওঁলোকৰ মনৰ ভাৱ আচলতে ছবি বোলা বস্তুটো যি চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছে, আচলতে শিশুসকলে কি ক'ব বিচাৰে এটা ভাষা দি প্ৰথম চিত্ৰৰ দ্বাৰা বুজাব বিচাৰে। মোৰো এজনী ছোৱালী আছিলে, তাই ক্লাছ যোৱা নাই, 3+ হৈছে। মই অনুসৰণ কৰিছোঁ যে তেওঁলোকে কি ক'ব বিচাৰে, আচলতে চিত্ৰৰ দ্বাৰা তেওঁলোকে ক'ব বিচাৰে। গতিকে এই শিশুসকলৰ এটা বহুত উদ্গনি জনাব আজি এই অনুষ্ঠানে। ভৱিষ্যতলৈ তেওঁলোকে এনেধৰণৰ কাম হাতত লৈ আগুৱাই যাব বুলি মোৰ ফালৰ পৰা আশা থাকিল। আৰু এইখিনিয়ে কৈ মই আজি বন্তি প্ৰজ্বলনেৰে আজিৰ অনুষ্ঠানটো আৰম্ভ হোৱা বুলি তাৰপিছত ঘৰতে নিমখ খোৱালা গোটেইকেইজনে? নিমখ লাগিব, ৱাটাৰ কালাৰ আৰু ব্ৰাছ আৰু পানী আৰু একো বস্তু নহয়। আৰু এইবিলাক বস্তু একেবাৰে ইজি হয়। Virgin Mary, appointed by God to be our help, who choose you as the mother and protectors of our woman school. We ask you to favor us with your powerful protection. Please our home school from every danger, from fire, flood, lightning, storm, earthquake, ticks, pandemic, sickness, and every other danger. Bless us, protect us, defend us, keep us here on all the people who dwell in the Sherman school. Protect us from all accident and misfortune, but above all obtain for us those who sin against us. Do not bring us to the test, but deliver us from all evil. Amen. Amen. আমি উৎসাহ দিছিলোঁ আৰু সেই উৎসাহত তেখেতসকলে এই কৰোণাৰ সময়ত এইখিনি ল'ৰা ছোৱালী ইয়াত উপস্থিত হোৱাত মই বিশেষভাৱে তেখেতসকলৰ অভিভাৱকসকল আৰু ছাত্ৰ ছাত্ৰীসকলক মই ধন্যবাদ দিছোঁ। আজি শিশু দিৱস 14 নৱেম্বৰ জৱাহৰলাল নেহৰুৰ জন্মদিন। তোমালোকে জৱাহৰলাল নেহৰুৰ ফটোখন দেখিয়ে গম পাইছে, হয়নে নহয়? তেওঁ গোলাপ ফুল ভাল পাইছিলনে? তেওঁৰ ফটোত এটা গোলাপ ফুল আছিলে, হয়নে? আৰু তেওঁ কি আছিলে? অকল প্ৰধানমন্ত্ৰীয়ে নহয়, তোমালোকে ডাঙৰ হ'লে তেওঁৰ গ্ৰন্থবোৰ পঢ়িব পাৰিবা। তেওঁৰ জন্মদিনটো, তেওঁৰ জন্ম হৈছিল 14 নৱেম্বৰত, আৰু এই 14 নৱেম্বৰৰ দিনটোতে আমি সমগ্ৰ ভাৰতবৰ্ষত এই দিৱস পালন কৰোঁ। আৰু এই দিৱসত আমি শিশুসকলক এটা লক্ষ্য লৈ আগবাঢ়িবা। সেই লক্ষ্যটো নহয়, ডক্টৰ ইঞ্জিনিয়াৰ হ'ম নহয়, আমি সদায় ভাল মানুহ হ'ব লাগে। ভাল মানুহ হ'লে ভাল কাম কৰিলে সদায় তোমালোকে আগবাঢ়ি যাব পাৰিবা।
সদায় এটাই কথা মনত ৰাখিবা, ভাল মানুহ হ'ব লাগে, মা দেউতাক সন্মান কৰিবা, ৰেচপেক্ট কৰিবা আৰু ভাল কাম হৈ আগবাঢ়ি যাবা। ঠিক আছে। আৰু লগতে মই ৱৰ্ল্ড অফ এই যে 7 চিষ্টাৰ যি পৰ্টেল তেওঁলোকৰ সহযোগত আজি প্ৰগ্ৰেমটো হৈছে, তেখেতলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰবাৰ মই সকলো ছাত্ৰ ছাত্ৰীক শিশু দিৱসৰ শুভেচ্ছা দিছোঁ। যিসকল অভিভাৱক পিতৃ মাতৃসকল আপোনালোকে আহিছে আৰু আজি যিটো অনুষ্ঠান পাতিছে সভাখন আহি খুবেই ভাল লাগিল। আৰু এনেকুৱা অনুষ্ঠানত আমি ল'ৰা ছোৱালীসকলক উৎসাহিত কৰিব লাগে, কাৰণ আজি এই কণ যিসকল শিশু আছে আমাৰ ভৱিষ্যতত তেওঁলোকে নাগৰিক হ'ব আৰু আমিতো সদায় দুনীয়াত বাচি নাথাকিম, আমাৰ পিছত তেওঁলোকে ডাঙৰ দীঘল হ'ব। আমি সদায় নিজৰ ল'ৰা ছোৱালীবিলাকক ভাল কথাবিলাক শিকাব লাগিব, ভাল বস্তু শিকাব লাগিব, ভাল ৰাস্তা দেখাব লাগিব। আৰু শিশুসকলক এটা কথা কওঁ, তোমালোকে নিজৰ মা দেউতাৰ কথা শুনিবা, কাৰণ যদি তোমালোকে মা দেউতাৰ কথা শুনা, তোমালোকে যে ডাঙৰ হ'বা, এটা ভাল মানুহ হ'বা, তোমালোকৰ ল'ৰা ছোৱালীসকলে এই পৰম্পৰাটো বজাই ৰাখিব। আৰু আমাৰ সমাজৰ যোনটো তন্ত্ৰ আৰু যোনটো গঠনামূলক যোনটো আমাৰ পৰিৱেশ আছে, এই পৰিৱেশটো সদায় ল'ৰা ছোৱালীক সুস্থিৰ ৰখা আৰু তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি আমি সদায় ভাল ৰাখিব লাগে, দৃষ্টি ৰাখিব লাগে। লগত আমি এটা কথা চিন্তা কৰিব লাগে যে অকল আমাৰ এই ল'ৰা ছোৱালী শিশুসকল য'ত আজি আমি উপস্থিত আছোঁ, এইসকলৰ চিন্তাৰ লগতে আমাৰ যিসকল ল'ৰা ছোৱালী শ্লাম এৰিয়াত পঢ়ি আছে, ৰাস্তাত ঘূৰি আছে, অতিৰিক্ত বহুত ল'ৰা ছোৱালী আজিকালি শিশুবিলাকৰ মানে খাবৰ তেওঁলোকৰ অভাৱ হৈছে। আমি অভিভাৱকসকলক আৰু পেৰেণ্টছসকলক যিসকল শ্লাম এৰিয়াত আছে বা যিসকল শিক্ষাৰ প্ৰতি তেওঁলোকে বঞ্চিত হৈ আছে, তেওঁলোকৰ প্ৰতিও আপোনালোকে অলপ একগোট হৈ কেনে অলপ সমাজ সেৱাৰ ফালে আপোনালোকে আগবাঢ়ি যাওক। আৰু ৱৰ্ল্ড অফ 7 চিষ্টাৰক মানে তেওঁলোককো আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ, আৰু ভৱিষ্যতে তেওঁলোকে যেন এনেকুৱা ভাল কাম কৰি যায়, তেওঁলোকক আমি এটা আশীৰ্বাদৰ তেওঁৰ মা দেউতাৰ আমি শুভেচ্ছা জনাওঁ। কিন্তু ইনস্পিৰেশ্যন আপোনালোকেও দি আছে। আপোনালোকৰ অবিহনে আপোনালোকৰ ল'ৰা ছোৱালী ইমান আগবাঢ়ি নাহিলেহেঁতেন। তো এই যে প্ৰেক্টিছটো আপোনালোকে কৰাই দিছে, প্ৰেক্টিছ মেক্স এ মেন পাৰফেক্ট। এই প্ৰেক্টিছটো যদি ৰাখিব পাৰে, এটা লক্ষ্য লৈ আগবাঢ়িবা। সেই লক্ষ্যটো হেৰি নহয়, ডক্টৰ ইঞ্জিনিয়াৰ হ'ম নহয়, আমি সদায় ভাল মানুহ হ'ব লাগে। ভাল মানুহ হ'লে, ভাল কাম কৰিলে সদায় তোমালোকে আগবাঢ়ি যাব পাৰিবা। সদায় এটাই কথা মনত ৰাখিবা, ভাল মানুহ হ'ব লাগে, মা দেউতাক সন্মান কৰিবা, ৰেচপেক্ট কৰিবা আৰু ভাল কাম হৈ আগবাঢ়ি যাবা। ঠিক আছে। আৰু লগতে মই ৱৰ্ল্ড অফ এই যে 7 চিষ্টাৰ যি পৰ্টেল তেওঁলোকৰ সহযোগত আজি প্ৰগ্ৰেমটো হৈছে, তেখেতলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰবাৰ মই সকলো ছাত্ৰ ছাত্ৰীক শিশু দিৱসৰ শুভেচ্ছা দিছোঁ। যিসকল অভিভাৱক পিতৃ মাতৃসকল আপোনালোকে আহিছে আৰু আজি যিটো অনুষ্ঠান পাতিছে সভাখন আহি খুবেই ভাল লাগিল। আৰু এনেকুৱা অনুষ্ঠানত আমি ল'ৰা ছোৱালীসকলক উৎসাহিত কৰিব লাগে, কাৰণ আজি এই কণ যিসকল শিশু আছে আমাৰ ভৱিষ্যতত তেওঁলোকে নাগৰিক হ'ব আৰু আমিতো সদায় দুনীয়াত বাচি নাথাকিম, আমাৰ পিছত তেওঁলোকে ডাঙৰ দীঘল হ'ব। আমি সদায় নিজৰ ল'ৰা ছোৱালীবিলাকক ভাল কথাবিলাক শিকাব লাগিব, ভাল বস্তু শিকাব লাগিব, ভাল ৰাস্তা দেখাব লাগিব। আৰু শিশুসকলক এটা কথা কওঁ, তোমালোকে নিজৰ মা দেউতাৰ কথা শুনিবা, কাৰণ যদি তোমালোকে মা দেউতাৰ কথা শুনা, তোমালোকে যে ডাঙৰ হ'বা, এটা ভাল মানুহ হ'বা, তোমালোকৰ ল'ৰা ছোৱালীসকলে এই পৰম্পৰাটো বজাই ৰাখিব। আৰু আমাৰ সমাজৰ যোনটো তন্ত্ৰ আৰু যোনটো গঠনামূলক যোনটো আমাৰ পৰিৱেশ আছে, এই পৰিৱেশটো সদায় ল'ৰা ছোৱালীক সুস্থিৰ ৰখা আৰু তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি আমি সদায় ভাল ৰাখিব লাগে, দৃষ্টি ৰাখিব লাগে। লগত আমি এটা কথা চিন্তা কৰিব লাগে যে অকল আমাৰ এই ল'ৰা ছোৱালী শিশুসকল য'ত আজি আমি উপস্থিত আছোঁ, এইসকলৰ চিন্তাৰ লগতে আমাৰ যিসকল ল'ৰা ছোৱালী শ্লাম এৰিয়াত পঢ়ি আছে, ৰাস্তাত ঘূৰি আছে, অতিৰিক্ত বহুত ল'ৰা ছোৱালী আজিকালি শিশুবিলাকৰ মানে খাবৰ তেওঁলোকৰ অভাৱ হৈছে। আমি অভিভাৱকসকলক আৰু পেৰেণ্টছসকলক যিসকল শ্লাম এৰিয়াত আছে বা যিসকল শিক্ষাৰ প্ৰতি তেওঁলোকে বঞ্চিত হৈ আছে, তেওঁলোকৰ প্ৰতিও আপোনালোকে অলপ একগোট হৈ কেনে অলপ সমাজ সেৱাৰ ফালে আপোনালোকে আগবাঢ়ি যাওক। আৰু ৱৰ্ল্ড অফ 7 চিষ্টাৰক মানে তেওঁলোককো আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ, আৰু ভৱিষ্যতে তেওঁলোকে যেন এনেকুৱা ভাল কাম কৰি যায়, তেওঁলোকক আমি এটা আশীৰ্বাদৰ তেওঁৰ মা দেউতাৰ আমি শুভেচ্ছা জনাওঁ। কিন্তু ইনস্পিৰেশ্যন আপোনালোকেও দি আছে। আপোনালোকৰ অবিহনে আপোনালোকৰ ল'ৰা ছোৱালী ইমান আগবাঢ়ি নাহিলেহেঁতেন। তো এই যে প্ৰেক্টিছটো আপোনালোকে কৰাই দিছে, প্ৰেক্টিছ মেক্স এ মেন পাৰফেক্ট। এই প্ৰেক্টিছটো যদি ৰাখিব পাৰে, সাতভনীৰ পৃথিৱী W7S নিউজ পৰ্টেলৰ পৰা আমি প্ৰথমবাৰৰ বাবে আমি শিশু দিৱস উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিলোঁ।
আৰু আমি খুব সুন্দৰ সঁহাৰি পাইছোঁ আৰু আগলৈ আমি তেনেধৰণৰ সঁহাৰি পাম বুলি খুব ভাল লাগিছে। আমি খুব ধুনীয়া আজি সঁহাৰি লাভ কৰিছোঁ আৰু এনেদৰে আমি আগলৈও অনুষ্ঠান আয়োজন কৰিম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। ধন্যবাদ।